নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল নিপেন্স ব্লগ। এতিয়া 6টা বাজিছে ৰাতিপুৱা আৰু এতিয়া মই অফিচ যাবলৈ ওলাইছোঁ। আৰু যিহেতু চাৰিওফালে এতিয়া বানপানী, গতিকে বাইক লৈ যাব নোৱাৰোঁ। আজি নাও লৈ অফিচত যাম। তেতিয়াহ'লে বলক। নাৱৰ মাজত আচলতে কেনেকৈ যাব লাগে আৰু ইমান ভয়ংকৰ ধাৰৰ মাজত কেনেকৈ নাও চলাই যাওঁ সেয়া আপোনালোকক দেখুৱাম আজি। চাৰিওফালে বানপানী, কিমান বেকৱাৰ্ড জেগাত আমি থাকোঁ। তো ইয়াৰ পৰা ডেইলি গুৱাহাটীত যোৱাটো কিমান কষ্টকৰ আপোনালোকে সেইটো দেখিয়ে গম পাইছে। চাৰিওফালে বানপানী, এনেদৰে নাৱৰ মাজত সদায় এনেকৈ যাব লাগে। চাওক, যিমান দূৰলৈ চাব পাৰি অকল পানীয়ে পানী। চাৰিওফালে দেখুৱাইছোঁ। তো মায়ং সকলো ফালৰ পৰা চহকী, কিন্তু বানপানীৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আমি বহুত দূৰ আহিলোঁ নাও বাই বাই। এয়া এই পাহাৰটো দেখিছে, আৰু ইয়াতে মোৰ বাইকখন থৈ দিছোঁ। তাত যায় বাইকখন লৈ তাৰ পৰা যাব লাগিব। আৰু অহাৰ সময়তো 4-5টামান বাজিব, আৰু অহাৰ সময়ত 2 ঘণ্টামান ৰখিব লাগিব ইয়াত নাৱৰ কাৰণে, কাৰণ আহোঁতে বহুত টাইম লাগে, যিহেতু সোঁত বহুত বেছিকৈ বৈছে। গতিকে বহুত কষ্টকৰ আচলতে। আমি ডেইলি এনেদৰে নাৱত যাব লাগিব, আৰু মোটামুটি 6 মাহলৈকে এনেদৰেই আমি যাব লাগিব নাৱত। যদি কিবা ইমাৰ্জেঞ্চি হয়, যদি কাৰোবাৰ বেমাৰ হয় ইমাৰ্জেঞ্চি, তেতিয়াও কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হয়, কিয়নো ইয়াত এম্বুলেঞ্চৰ ব্যৱস্থা নাই। যদি ইমাৰ্জেঞ্চি এম্বুলেঞ্চৰ প্ৰয়োজন হয়, তেতিয়া আমি এই পাহাৰৰ এইখিনিতে এম্বুলেঞ্চ ৰখাব লাগিব। ইয়াৰ পৰা নাৱত আমি পেচেণ্ট লৈ আহিব লাগিব। আৰু এনেকুৱা বহুত ঘটনাও আচলতে হৈছে। নাও পাৰ হ'বলৈ প্ৰায় আমাৰ 1 ঘণ্টা সময় লাগিলে। এতিয়া মোৰ বাইকখন লওঁ, তাৰপিছত যাওঁ, আৰু দেৰি হৈ গ'ল। এতিয়া আবেলি 5টা বাজিছে, মই ঘূৰি আহিছোঁ। আকৌ এই ভাইটিহঁতে নিবলৈ আহিছে। আৰু আজিলৈ ইমানে।
ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।